গ্লাস তো নাই তো চাব 1 2 3 হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আৰু আজি হৈছে দেওবাৰ পিছত দেওবাৰ কাৰণে আমাৰ আজি কাম বন নাই কাৰণে ফুৰিব যাম বুলি ভাবিছোঁ তাৰপিছত আৰু লগত যাব উঠিম আৰু বাকী কেইজন ওলাই আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আমাৰ প্লেনটো কেইজন যাব পিছত আৰু আমি এতিয়া গ্লেমাৰ লৈ লৈছোঁ গ্লেমাৰ বাকী বাইক যিয়ে নহওক নিজৰ আশাটো পুৰা ইচ্ছাটো থাকিব লাগে তেতিয়া যিমানেই দূৰ নহওক বাইক নহয় আপোনালোকে চাইকেল লৈও যাব পাৰিব আপোনালোকে ভিডিঅ'টো চাই থাকিব এটা নতুন জায়গাত যাম আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যদিহে ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব বলক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ইফালে যাব বামুণীগাঁও আমি বামুণীগাঁও হৈ যাম তাৰপিছত আৰু ইফালে আছে আমাৰ টাৰজান ভাই হেলমেটটো খুলি দি অলপ চপৰাটো দেখাই দি তোৰ এই আমাৰ টাৰজান ভাইৰ ৰিয়েল চপৰা তাৰপিছত আৰু আমি আছোঁ ইফালে মোৰ লগত আছে ৰঞ্জু ভাই তাৰপিছত আৰু দুজন আহি আছে আমি গৈ আছোঁ ইফালেদি চাই থাকোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ দুধনৈ মেইন টাউন আৰু আমি দুধনৈ মেইন টাউনতে আছোঁ আৰু আকাশ দিছে ইফালে তেল ভৰাবা বাইকত তেলটো ভৰা হোৱা নাছিল আৰু প্ৰাঞ্জলো গৈছিল ভৰাবৰ কাৰণে আগত আছে ৰন্তু আৰু ইফালে আছে সন্দৰ্ভ তাৰপিছত আৰু এইটো হৈছে সুবৰ্ণ আৰু এইফালে আছোঁ মই আমি গৈ আছোঁ ইফালে যাব লাগিব ভিতৰত কিমান কিলোমিটাৰ যাব লাগে সেইটো ঠিকেই গম নাপাওঁ আপোনালোকে চাই থাকিলে গম পাব ভিডিঅ'টো সম্পূৰ্ণ স্কিপ নকৰাকৈ চাই থাকিব বলক ভিডিঅ'টো চাই থাকক তো প্ৰায় আমি আহি ভিতৰত অলপ সোমালোঁ পিছত আৰু ৰাতিপুৱা একো খাই অহা নাই না সেইটো কাৰণে কিবা এটা খাই ল'ম বাকী ভাইহাত কেনে আহি ভাল লাগিছে না ভাল লাগছে দে অঁ বাকী আৰু সম্পূৰ্ণ আহি কেনে মজা লাগছে না তাৰপিছত আৰু ভাই যান বাকী ভাল বাকী আৰু প্ৰাঞ্জল ভাই মিল চুলি লওঁ বেয়া হয়ে বাকী আৰু ৰন্তু তাৰপিছত ইফালে আছে কন্দৰ্প আৰু ইফালে আছোঁ মই ইফালে আমি এটা কিবা এটা খাই ল'ম পেট পূজাটো কৰি ল'ম তাৰপিছত যাই আছোঁ আৰু আকৌ চাই থাকিব আমি আহি ইফালে দুধনৈ মেইন চকটোৰ পৰা ইফালে অলপ ভিতৰত সোমাই আহিছোঁ আৰু ইফালে সোমাই আৰু আমি 60 কিলোমিটাৰমান প্ৰায় যাব লাগিব আৰু এতিয়া আমি হোটেলত সোমাইছোঁ ৰাতিপুৱা একো খাই অহা নাই কাৰণে কিবা এটা খাই ল'ম বুলি আমি এতিয়া পৰঠা অৰ্ডাৰ দিছোঁ আৰু ইফালে আছে মোৰ লগত ভাইজান আৰু ইফালে আছে কন্দৰ্পৰ সম্পূৰ্ণ বহি তো আমি চবেই একেলগে খাই মেলি যাম আৰু আগলৈ আপোনালোকে চাই থাকিব সম্পূৰ্ণ চলি তুলি অৱস্থা নাই হেলমেট পিন্ধি একদম পূৰা আমাৰ গৰম গৰম পৰঠা আহি পাল আৰু ইফালে পৰঠা খাই লৈ যাই আছোঁ আৰু পূৰা পৰঠাটো খাই ল'ম এয়া স্পেচিয়েল পৰঠা এয়া পৰঠাৰ লগত দিছে চব্জি আৰু ইফালে পৰঠাৰ লগত চব্জি ফ্ৰী ইফালে পানী বটলো লৈছোঁ এতিয়া খাম বলক এতিয়া আমি তামোল চামোল খাই আছোঁ আৰু এতিয়া তামোল চামোল খাই যাত্ৰা আৰম্ভ কৰি দিম তো আপোনালোকে চাই থাকিব তামোল চামোল সবাই পূৰা ৰেডি হৈ আছোঁ আমি এতিয়া মই পৰঠা দুটা খালোঁ ৰাতিপুৱা একো খাই অহা নাই সেইটো কাৰণে পৰঠা দুটা খাই দিলোঁ আৰু এতিয়া ঠাণ্ডা ঠাণ্ডা বতাহ এটা চলি আছে বৰষুণ দিব কিজানি দিনটো তথাপিতো বৰষুণ দিলেও নিদিওঁ আমি যামেই বৰষুণ দিলেও যাম উপায় নাই ৰেইনকোট লৈছোঁ ৰেইনকোট তো আমাৰ এই গাড়ী চুপাৰ গ্লেমাৰ আমি ভাই কম দামী মানুহ আৰু কি কবি কম দামী যিয়ে নহওক জোচ লাগে মানুহ চাইকেল লৈ লাডাখ যায় খোজকাঢ়ি যায় আমি বাইক লৈ আহিছোঁ আমাৰতো আছেই হয় না নহয় এয়া আমাৰ প্ৰাঞ্জল ভাই পূৰা একদম স্প্লেণ্ডাৰ প্লাছ লৈ আহিছে তথাপিতো যাবই আৰু এই হৈছে ৰাস্তা এই ৰাস্তাটো যাম তো বন্ধুসকল প্ৰায় আমি আহি পালোঁৱে আমাৰ অসীম ভাই ব্লগ বনোৱাত পূৰা ব্যস্ত হৈ আছে ব্যস্ত হৈ আছে মজা হৈ আছে তাৰপিছত আৰু ইফালে আমাৰ এই গেংটো পূৰা ৰেডি হৈ আছে তাৰপিছত ইফালে পিছফালে চাওক কি ধুনীয়া এটা আমি ব্ৰিজ পাইছোঁ আৰু চবেই ফটো উঠাত ব্যস্ত হৈ আছে তাৰপিছত আৰু ময়ো ফটো উঠিম বুলি ভাবি আছোঁ আৰু আপোনালোকে যদি আহিব পাৰে জেগাটো ধুনীয়া জেগা ৰাস্তাবিলাক চাই ভাল লাগে কিবা কৰ্ণাৰিং ৰাস্তাবিলাক ধুনীয়া ৰাস্তা একদম মজা লাগে কিবা এটা ফিল আহি যায় আৰু যে আমি ক'ৰবাত শ্বিলঙত যাই আছোঁ ক'ৰবাত যাই আছোঁ মুঠতে সেনেকুৱা এটা কিবা ভাল লাগি যায় আৰু যদি আহিব পাৰে আৰু আমি যাই আছোঁ এতিয়া বৰ্তমান আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ সুস্থ এটা দেখুৱাইছোঁ আৰু ভাইজানৰ এই হেলমেটৰ গ্লাছটো নাই আমাৰ ভাইৰ হেলমেটৰ গ্লাছটো নাই এই চাওক হেলমেটৰ গ্লাছটো নাই লাগব না পুলিচৰ পৰা বাজিব লাগব না সেইকাৰণে সাৱধানৰ মনত নাই ডেঞ্জাৰ আমি চাই থাকক ইয়াৰ পৰা আৰু 25 কিলোমিটাৰমান আছে যাই পাম আমি আৰু যি জায়গাত যাই আছোঁ এই জায়গাটো খুবেই ভাল জায়গা ধুনীয়া জায়গা এটা ৱাটাৰফলত যাই আছোঁ আৰু
ভিডিঅ'টো চাই থাকিব দেখা পাব আৰু আমি এতিয়া অলপ ৰেষ্ট লৈছোঁ খায়ে কি ভাগৰ লাগিছে নেকি আহি নাই নাই ভাগৰ লগা নাই ভাগৰ লাগিলে নহ'ব আমি জাগা চাম বুলি চাবই লাগিব আৰু ইফালে সুবৰ্ণৰ কণ্ঠৰ কিবা অলপ কৈ দিয়ে ক'ত আহিলো আজি কিবা ফিলিংটো বহুত হেপী হৈ আছে মানে চিলং হৈ আছে একদম বহুত ভাল লাগছে পুৰা একদম চুলি পুৰা একদম ভাল লাগি আছে আৰু মন পুৰা ভাল লাগি আছে একদম পুৰা যি ৰাস্তাইদি আহিলো নহয় মানে আৰু ক'ব লাগিব ৰাস্তা আহি খুবেই ভাল লাগে ৰাস্তা শ্বিলঙৰ দৰে টাৰ্ণিং আৰু টাৰ্ণিং বিলাক বঢ়িয়া লাগে ৰাস্তাৰ একদম মজা পাহাৰ আছে না পাহাৰৰ ৰাস্তা আছে ধৰিবই নোৱাৰি ৰাস্তা মজা লাগে তাৰমানে যিমানে দূৰ আহি আছো সিমানে আমাক ভাল লাগি আছে আমি যিমানে সোমাই আহিছো সিমানে ভাল লাগি আছে তাৰমানে বেয়া লগা নাই আমনি লগা নাই এতিয়া আমি যিটো জাগাত যাম সেইটো জাগাত যাই আৰু ভাল লাগিব চাই ভাল লাগিব ঠাইটো ধুনীয়া ঠাই একদম চাই থাকিবচোন মজা একদম পুৰা বিউটিফুল ফিলিং ৰোমান্টিক অলপ ৰেষ্ট চেষ্ট লৈ এতিয়া আৰু যাম ইফালে পিছফালে আছে আৰু ইফালে আগফালে আছে আমাৰ অসীম ভাই আৰু টাৰ্জান ভাই আৰু এতিয়া যাই আছো চাই থাকক তো বন্ধুসকল চাওক কি ধুনীয়া ৰাস্তা আৰু কি ধুনীয়া পৰিৱেশ আৰু আমাৰ আহোঁতে বেছি টাইম লগা নাই আমি ৰাতিপুৱা তাৰ ঘৰৰ পৰা আহিছোঁ 6টা বজাত আৰু এতিয়া প্ৰায় 10টা বাজিলে ইফালে 4 ঘণ্টা আৰু ইফালে পালোৱে বুলি ক'ব পাৰি অলপমান আছে আৰু 10 কিলোমিটাৰমান হ'ব আৰু সেই 10 কিলোমিটাৰ যোৱাৰ পিছত আমি জাগা পাই যাম আৰু সেই জাগাটো ইমান সুন্দৰ জাগা নহয় দেখি ভাল লাগিব আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আৰু এই ৰাস্তাটো এইটো ৰাস্তা যায় তুৰা আৰু তাৰপিছত আমি এই ৰাস্তাটোদি যাম এই ৰাস্তাটো যাব আমি য'ত যাম তাতে লৈ যাব আমাক আৰু কি নেচাৰেল পৰিৱেশ চাওক সেউজীয়া চাৰিওফালে সেউজীয়া কি ধুনীয়া একদম ডাঙৰ গছ শাল গছ আছে আৰু ধুনীয়া ডাঙৰ গছ আছে মজা একদম আৰু মোৰ লগত আছে ৰন্তু বাকী কেইটা আগত গেল তাৰপিছত আৰু যিকেইটা আগত গৈছে সেইকেইটা পাব আৰু ইয়াৰ ৰন্তু পানী খাই আছোঁ আমি পানী পিয়া লাগিছে চাওঁ অলপ পানী দিম আকৌ তো এতিয়া আমি যাই আছোঁ পানীটো খাই ল'লোঁ বিৰাট গৰম দিছে 10টা বাজিলহে মাত্ৰ এই 10টা বজাতে পুৰা ৰ'দটো একদম পুৰা ওলাইছে সেইকাৰণে ৰাতিপুৱা টাইমতে আহিছোঁ আমি আৰু ৰাতিপুৱা টাইমত অহাৰ কাৰণটো হৈছে ঘৰৰ পৰা বহুত দূৰেই হয় সেই দূৰ হোৱাৰ কাৰণে আমি ইমান জোৰে অহা নাই অলপ লাহে আহিছোঁ আৰু নিজৰ ছেফটিটোৰ কাৰণে লাহে অহাটো বেছি ভাল আৰু অলপ আগতে দেখা পাই আহিলোঁ দুখন কাৰ মুখামুখি হৈ পুৰা একদম আগৰ ছাইডটো নোহোৱা কৰি দিছে সেয়েহে গাড়ী চলালে অলপ লাহে চলাব লাগে আৰু জোৰে চলোৱা আৰু কিছুমান অলপমান ছেফটি কৰি লৈ নিজে চলোৱাটো বেছি ভাল নিজৰ ওপৰত ডিপেণ্ড কৰে সেইটো নিজৰ জীৱনটোৰ কথা আছে মানে ভাবিব পাৰে যে হিমালয়ান এক্সপাল্ছ লৈ এইবিলাক ৰাইড কৰা যায় কিন্তু সেনেকুৱা কথা নহয় আমি চাওক এই গ্লেমাৰ লৈ আহিছোঁ আৰু মোৰ লগত আছে ৰুমটো গ্লেমাৰ লৈ আহিছোঁ আমি নিজৰ ইচ্ছা এইটো লাডাখো যাব পাৰে চাইকেল লৈ আৰু খোজকাঢ়ি যাব পাৰে লাডাখ একো কথা নাই নিজৰ ইচ্ছা আমি গ্লেমাৰ লৈ আহিছোঁ আমাৰ একো ভাৱ নাই আমি যে গ্লেমাৰ লৈ আহি আমি সেই জেগাত যাব নোৱাৰিম কোনো কথা নাই সেনেকুৱা আমি যাই আছোঁ আপোনালোকক দেখাম আপোনালোকে চাব আমাৰ অলপ কষ্ট হয় এইটো বেলেগ কথা লগতে আপোনালোকে দেখা পাব চাই থাকক আমি আহি পাই গ'লোঁ মাজত আমাৰ এটা কাহিনী হৈ গ'ল আমি বেলেগ এটা ৰাস্তাইদি যাই 50 কিলোমিটাৰ সোমাই গৈছিলোঁ আৰু ৰিটাৰ্ণ আহি এতিয়া আহি পালোঁ আৰু এইটোৱে হৈছে ৰাস্তা এইটোৰে যাব লাগিব চাই থাকক দেখাই আছোঁ ডাঙামাতীয়া হয় বৰষুণ দিয়াৰ কাৰণে ভাল হৈছে কিমান চলাবি আৰু অলপ আমাৰ ভাইত চলাব পাৰিছোঁ তুমি অলপ ভিতৰ ৰাস্তাৰ কাৰণে ভাই অফৰোডিঙত পুৰা ৰাও আছে না ড্ৰাইভাৰ একদম মজা অফৰোডিঙত ড্ৰাইভাৰ আছে হেলমেট খোলা নাই মই হেলমেটটো খুলি লৈছোঁ পুৰা একদম চুলি তুলি কিনে হৈ গৈছে না চকীয়াবিলাক চুলি একদম পুৰা খাৰা হৈ গৈছে চুলি জেলপা দেখা হৈ গৈছে এই ভালকে পাৰ্কিং কৰিলোঁ আৰু পাৰ্কিং কৰাৰ কাৰণে 20 টকাকৈ লৈছে দাদাহঁতে ভাইজান গছ বলো এইটো পাৰ বাইক মই 20 रुपये लेते তাৰমানে এটা বাইকত 20 টকাকৈ লয় তো যাই আছোঁ আমি দেখাই থাকিম ভিডিঅ'টো চাই থাকিব বাইকটো তাৰমানে এনেকুৱা পাৰ্কিঙত থৈ দিলে তাৰমানে হেৰুৱাৰ হয়তো নাথাকে তো এনেকৈ থৈ দিলোঁ য'ত যাই আছোঁ আমি এতিয়া ওপৰত এয়া চাই থাকক এইটো হৈছে ৰাস্তা যাই আছোঁ এয়া হৈছে ৰাস্তাৰ অৱস্থাটো অলপ বেয়া আছে তথাপিতো যাব লাগিব পাহাৰ ৰাস্তা এনেকুৱাই হ'ব তো আমি যাই আছোঁ এতিয়া এই ভাইজান আছে মোৰ লগত আমি দুটা পিছ পৰি গ'লোঁ কিবা এটা কাৰণটো গমেই পাইছে কি কাৰণত আমাৰ নিজৰ গলতিৰ কাৰণে এনেকুৱা হৈ গ'ল তো উপায় নাই তো যাই আছোঁ আমি এতিয়া ৰাস্তাটো এনেকুৱা হৈ গৈছে তো এতিয়া কিবা কিবি পাব যদি খাব বিচাৰে ঠাণ্ডা কিবা কিবি আনিব নিদিয়ে তাতে থৈ দিব লাগে বাইকটো তো আমি বাইকটো তাতে থৈ আহিলোঁ এতিয়া খোজকাঢ়ি যাই আছোঁ আৰু আগত চাওঁ কি ৰাস্তা একদম
এনেকুৱা বৰষুণ দিলে অলপ লেতেৰা হ'ব, বৰষুণ নাই কাৰণে অলপ ভাল হৈ আছে। এয়া চাওক কি সুন্দৰ এটা ভিউ, কি চাওক কি ধুনীয়া এটা মজা পৰিৱেশ। এই পৰিৱেশৰ মাজত আছোঁ আমি। এয়া মোৰ পিছফালে চাওক কি মজা এটা পৰিৱেশৰ মাজত। তো যাই আছোঁ, মেইন জেগাটো দেখা পাব, একদম মেইন জেগাটো দেখা পালেতো আৰু ভাল লাগিব। তো এয়া মোৰ আগে আগে যাই আছে আমাৰ ভাইজান। তো এয়া চাওক কি মজা একদম এটা ভিউ, কি মজা। অ' ভাই চাওক কি মজা নেচাৰেল ভিউ চাওক। এই চাওক পাহাৰটো চাওক, আৰু এই তলত চাওক, এই চাওক তলত অলপ জুম কৰি দেখাই দিছোঁ, চাওক তলত এইবিলাক মানুহ, এইবিলাক কি মজা এটা ভিউ আহি আছে, মজা কি মজা। হয়তো চিনিজিৰাটো এইটো আমি তাত গৈ আছোঁ, তলত যাই দেখাইছোঁ আপোনালোকক, তলত যাই দেখাইছোঁ, মজা হ'ব একদম, কি মজা হ'ব। এইফালে চাওক মোৰ পিছফালে আছে সেই নিজৰাটো, মজা আছে একদম, মজা ভিউ। বেয়া হৈ আছে এইটো, মাটিটো ওপৰৰ পৰা নামি আহিছে না, অলপ মাটিটো বেয়া হোৱাৰ কাৰণে এইটো তলত ৰাস্তাটো ব্লক হৈ আছে। তথাপিতো খালী মানুহ যাব পাৰে খোজকাঢ়ি, এইখিনি অলপ সাৱধানকৈ আহিব লাগিব। এইটো তলত শিলবিলাক আছে আৰু সেইবিলাক আগত দোকানবিলাক আছে, ভোক লাগে না তেতিয়া খাব পাৰে। আমিতো ভাত খাই অহা নাই, তথাপিতো আৰু ভোক লগা নাই, এতিয়া ভাত খাম, দুধনৈ গৈ ভাত খাম। এতিয়া তলত নামি আছোঁ, জেগাটো অলপ তাৰমানে ওপৰৰ পৰা এতিয়া তলত নামিব লাগে, তো আমি তলত নামি যাই আছোঁ। আমি ওপৰত যাই আছে। তো ভিউটো কেনেকৈ আহি আছে, কি ধুনীয়া এটা নেচাৰেল পৰিৱেশ, গছ গছনিৰ তলত। এতিয়া তলত নামি যাই আছোঁ, চাওক আমাৰ পৰা অপেক্ষা কৰি থকা, ইমান কষ্ট কৰি অহা কষ্টৰ ফলটো এতিয়া মোৰ আগত আছে আৰু আপোনালোকক দেখাই আছোঁ। তো চাব, 1 2 3। পিছ মানে আছে এয়া চাউণ্ডটো নাহিব পাৰে, চাউণ্ড ক্লিয়াৰিটি আহিব পাৰে। কি চাওক কি ধুনীয়া ভিউ, চাওক মজা একদম। মজা কেনে মজা লাগিছে না, একদম মজা ৰৰাও চাউণ্ডটো ভাই কিনে আহি কিনে মজা একদম মজা আহিব লাগে, সোমাই নালাগে এনে দি যায়। অঁ মজা একদম, চাওক মোৰ পিছফালে চাওক কি মজা পৰিৱেশ। চিনেমা দৰে ৱাটাৰফল চাই লওক। Thank